Hello everyone, welcome back to our channel. আপোনালোকে চাই আছে মিলি জুলি's creation. ভিডিও দিয়া নাছিলো ভাবিছো আজি এটা ভিডিও আপলোড দি দিও আজি এটা ৰেচিপি ভিডিও দিম যেটো আর স্পেশাল হেতু হয় ভিডিও বহুতে নাজানে যে কেনেকৈ ফোল্ডিং কৰিব লাগে কিহৰ সিংৰাৰ আৰু তাৰে এটা ভিডিও আপোনালোকলৈ আগবঢ়াইছো আশা কৰিছো আপোনালোকে ভাল পাব তেতিয়াহলে বেছি কথা নাপাতি ভিডিওটোৰ মাজলৈ আগবাঢ়ো বলক So hey guys, এতিয়া আমি আলুখিনি বইল কৰি ললো তাত নিমখ দি আমি ভালদৰে পিটিকাটো মেশ কৰি লম কিন্তু বেছিকে মেশ কৰা একো দৰকাৰ নাই অলপ গোটা গোটাকে থব কাৰণ ষ্টাফিংখিনি অলপ গোটা গোটাকে থাকে তেতিয়া খাবলৈ ভাল লাগে এতিয়া অলপ সৰকে তেল দি তাত নহৰু পিয়াজ আদা জলকীয়া হেগিটা দি ললো তাত দিছো হালধি ভালদৰে মিক্স কৰি লম তাৰ পিছত দিছো চিকেন মছলা মিট মছলা অলপ বেছিকে দিব তাৰ পিছত দিছো ৰেড চিলি পাউডাৰ তাৰ পিছত অলপ চেনি দিব কাৰণ এটো অকমান ভাল লাগে খাবলৈ মিঠা মিঠা লাগে তাৰ পিছত দিছো বেসন অলপ দিব তাৰ পিছত ভালদৰে মিক্স কৰি লম এতিয়া আমি যিখিনি আলু আমি পিটিকি ৰাখিছিলে সেইখিনি ইয়াত দি দিম ভালদৰে মিক্স কৰি লম এনেদৰে আমি 2 মিনিট মান লৰাই থাকিম তাৰ পিছত 1 চামুচ মান পানী দিম তাৰ পিছত লৰাই থাকিম আমাৰ ৰেডি হৈ গ'ল এতিয়া সিংগাৰ বাহিৰখন বনাবলৈ হলে ইয়াত দিছো 2 কাপ ময়দা তাৰ পিছত আজৱাইন দিছো আজৱাইনটো দিব মই প্ৰথমবাৰ ট্ৰাই কৰিলে হেতু ভাল লাগিলে কালজিয়া নাছিল কাৰণে তাৰ পিছত দিছো সোৱাদ অনুযায়ী নিমখ কালজিয়াটো অকমান মানে হাতখনত মহাৰি দিব তেতিয়া সেই গোন্ধটো ওলাই পৰে এতিয়া ইয়াত দিছো ৰিফাইন তেল এতিয়া ইমান আধা কাপ মানে হ'ব তাৰ ৰিফাইন তেল দিব তাৰ পিছত ভালদৰে মুঠিব যিমান মুঠিব সিমান ভাল এতিয়া আমাৰ মায়ে মানে এইটো কামটো কৰিছে হেতু মানে বহুত ভালকে হানিলা কাৰণে মিক্স কৰিলা কাৰণে পিছত বহুত ভাল ৰিজাল্ট ওলালে আপোনালোকেও যিমান পাৰে সিমান মুঠিব আৰু অলপ দি লৈছে মানে আধা কাপ মানে হ'বগে আৰু তা যেনেকৈ একদম হাতে মহাৰি দিছে এনেদৰে মহাৰি থাকিলে মিহি হৈ যাব তেতিয়া আমাৰ এই মুঠিটো যদি ৰৈ যায় তেতিয়াহলে নাভাগি তেতিয়াহলে আমাৰ মিক্সচাৰটো ৰেডি হৈ গ'ল বেছি পাতল বা ডাঠকৈ নেবেলিব সমানত বেলিব এতিয়া এনেদৰে সমানকৈ কাটিব দীঘলীয়াকৈ তাৰ পিছত এই সমান সাইডেদিহে আপোনালোকে চুঙাটো বনাবলৈ আৰম্ভ কৰিব যদি ইফালেদি কৰে নহয় তেতিয়াহলে আপোনাৰ সিংৰা হৈ নুঠে এতিয়া এইফালে পানী অকমান দিললো পানী অকমান দি এনেদৰে চুপটো অকমান উঠাই দিলো তাৰ পিছত অকমান টেপি পেলাই এই যোনফালে এই কাপোৰখন থৈছো ন মানে সমান কৰি থৈছিলে হেফালে ধৰিব তাৰপিছত আমি ষ্টাফিংখিনি ভৰাই দিম বেছি ফাটি যোৱাকে নভৰাব মানে এদৰে ভৰাই দিব এতিয়া ইয়াৰ যিটো সমান সাদে ইয়াৰ একদম সমানে ইয়াত অকমান মুটুকাই দিব দি পেলাই তাত মুখনিখনত অকমান পানী দি বন্ধ কৰি দিম তাৰ পিছত হাতে অকমান তলফাল দি প্ৰেছ কৰি দিম যাতে ই বহি থাকে দেখিছেনে আপোনালোকে সিংৰাটো বহি থকা এনেদৰে বহাই দিয়ে হৈ গ'ল আমাৰ সিংৰা ভাজিব লাগিব এতিয়া নহয় এতিয়া আকৌ এবাৰ দেখাই দিছো এই সমান সাইডে দি আপোনালোকে পেকটো কৰিব চুঙাটো বনাবলৈ ট্ৰাই কৰিব এতিয়া এইখিনিত অকমান পানী দি দিছো তাৰ পিছত ইয়াত অকমান ডিঙিত অকমান পুন কৰি দিছো আৰু তাৰ পিছতে অকমান টেপি দি
যিফালেদি আমি চুঙাটো বনাইছোঁ নে সেইফালেদি আপোনালোকে ভৰাব তাৰপিছত ষ্টাফিংখিনি ভৰাই দিম তাৰপিছত ইয়াৰ সমানে অকণমান মুটুকাই দিব পানী অকণমান দি পেলাই তাৰপিছত ৰৈ থাকিব আকৌ মুখনিখনত পানী অকণমান দিব দি পেলাই বন্ধ কৰি দিম ৰাস্তাটো যাতে এই ষ্টাফিংখিনি ওলাব নোৱাৰে ইয়াৰ পৰা তাৰপিছতে ইয়াত হাতেদি অলপমান দবাই দিম যাতে ই বহি থাকে হৈ গ'ল এতিয়া ইহঁতক ফ্ৰাই কৰিবলৈ সৰহকৈ তেল লৈ ল'লোঁ তাৰপিছতে বেছি ধোঁৱা ওলাই যোৱাকৈ তেলখিনি গৰম নকৰিব ল' টু মিডিয়াম কৰি চিঙাখিনি ভাজিব আৰু দিয়াৰ লগে লগে 3-4টাকৈ ভাজিব একেলগে দি ল'ব দিয়াৰ লগে লগে এনেদৰে হেতাই বাৰে বাৰে লৰাই থাকিব যাতে ইয়াৰ গাত বাবলছবোৰ নুঠে বাবলছবোৰ উঠি গ'লে মানে অকণমান দেখিবলৈ বেয়া লাগে আৰু হোটেল চাইজ একদম পাৰফেক্ট চিঙা নহয়গৈ সেইকাৰণে বাৰে বাৰে হেতাই লৰাই থাকিবলগীয়া হয় এতিয়া ৰেডি হৈ গ'ল গৰম গৰম চিংৰা এতিয়া আপোনালোকে চাহ বা টমেটো চচৰ লগত পৰিৱেশন কৰি মজাকৈ খাব পাৰিব ভাঙি পেলাই দেখাইছোঁ কিমান ইয়ামি আৰু পাৰফেক্ট হৈছে আপোনালোকৰ একদম হোটেলৰ নিচিনা লাগিব এই আচাৰ একদম ক্ৰিস্পি হৈছে ভাঙি দিওঁতে ভাঙি গৈছেগৈ আপোনালোকৰ চাগে ইয়াত লাগিছে এইবোৰ সিজা নাই কিন্তু সঁচাকৈ কৈছোঁ বহুত ধুনীয়াকৈ সিজিছিল আমি আজি ওচৰৰ ঘৰ এখনলৈ গৈছিলোঁ তাত নামচাৰ পাতিছিলে তালৈকে আমি গৈছিলোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ক্লিপ ৰেকৰ্ড কৰি থওঁ যদি আপোনালোকে আমাৰ এই ভিডিঅ' মানে এই সৰু ইণ্টাৰেষ্টিং ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো আৰু যদি আমাৰ চেনেলৰ কোনোবা নতুনে চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে আমি আৰু উৎসাহ পাওঁ তেতিয়ালৈকে বাই বাই